ले खा देगा साला तू भी लगा इस चश्मा खोल लगा चश्मा लगा आय खुसे खुसे बस होता बस हमारा रे इस आइडा Bos, 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 bos. Maria. মানুহ এটা মাৰিব নোৱাৰিলে বছৰ অথা দেখোন মাৰিব পাৰিলেহেঁতেন হে ই মই মাৰিবলে কেনে ডাঙি পিনি দলিয়াই দিছে দেখা নাই ই আইডা বস আমি জিমত যাব লাগিব যেন পাওঁ বছ আজি নামটো যাব লাগিব জীবত যাব লাগিব বস কি হলো ৰহ পেট খেদিলে কমে নাই এটা লগ পালো দম দি দিলো ডাঙিনি খাললৈ দলি মাৰিলে ন তাকে বডি চডি নাই লেলা ল গান ঘৰত থাকিব মানে বহি থাকিব লাগিব চিন্তা নকৰিব এই ৰব কি হৈছে কঁকালটো বিষ হ'ল কথাটো ভালকে কোৱা তোমালে কি হ'ল এই মানে বাটেদি গৈ আছিলো হা এটা ডাঙৰ মস্ত এটা লাগিলে খুন্দা খাই গলো দিলো মানে কত বুজিছে দিলো দলিয়াই লাগে নহয় চেকুৰিয়া পাণ বচাইছো নকব এইকেইটা লগত দিছো এচাটো মাৰিবই নাই মোকে বাই পেলালে এইকেইটা পলালে ভজ এতিয়া জিম চিমলৈ যাবলৈ তাৰ ব্যৱস্থা পাওঁগে আৰু জিম নোযোৱা কেলে এই মোৰ ঘৰত জিম আছে জিমত আহি যোৱা না এইবোৰ দেখিছা নে বডি আছে ছিক্স পেড সেইটো জনচিনা ক'ত মাৰিছিলে সি জিম আমেৰিকাত হয় সেইটো ৰক এটা গাঁৱতে মই তোমালোক আমাৰ ঘৰলৈ আহি যোৱা মোৰ ঘৰত এইবোৰ এইটো দেখিছা খপকে এফালে বাঢ়িব এইটো এইফালে খপকে বাঢ়িব বছ মোৰ এইফালে মোৰ খপকে বাঢ়িব মোৰ হ'ব এইবোৰ যে এইবোৰ হাল বাই দিয়াৰ নিচিনা হৈ যাব বনি যাব ন আমাৰ অলপ আছে হ'লেও পইচা পাতি কিমান খৰচ হ'ব পইচা কি আৰু মাননি এটা সেইবোৰ পাতি ল'ম আহি যোৱা মোৰ ঘৰত হ'ব আমি হ'ব এতিয়া এইবোৰ ভালকে হালধি চালধি লগাই অকণমান হোৱাগে দেই এটা কথা ন কোনোবাই গম পালে কিন্তু ঘৰত নক'ব নাই যোৱা মই ইজ্জতৰ কথা আছে যোৱা বছ আজি আপুনি জিমলৈ একেযোৰ ড্ৰেছে পিন্ধি আহিলে যে একেযোৰ ড্ৰেছ বব পাইছো হা ঘৰত গামোচা এখন নাই আনটো বাদ নাই মোৰ তলা পিন্ধিবলৈ জেঙা এটা নাই আজি মই আছে দুটা তহঁত এই বছৰতকৈ বডিগাৰ্ড দুটাইতো বছ চিন্তা নকৰিব মই পটাৱালি এটা চিনাই দিম জিম ছাৰ আহিলো আমি কালি জিমলৈ মাতি আহিছিলে ৰাতিয়ে টোপনিয়ে নধৰিলে বডি বনোৱাৰ কথা নাজানো লেলা বস্তুবোৰ কৰি উলিয়াই দিয়ক আমি প্ৰেক্টিচ কৰি থাকোঁ আপুনি মোক চুপ দিয়া আমি লাগি মুখখন মই দাদা শিকাই হোৱা क्या হ'ব বাৰু এই বুলি দম আছে গম পোৱা নাই তহঁতি
বডি চডি বনি যাব বনিব আৰু সেইটোক যদি কেতিয়াবা লগ পাওঁ তাক চাবি মোৰ 6 পেক আছে অ আগৰ এইটো পেটলাটো লগ পালে ফালি পেলাম আৰু বডি বনি ল'ব লাগে অ তহঁতি বহিছ নে অ বহি আছো দাদা বহি আছো ৰ দেই তহঁতি এতিয়া তহঁতিতো ইমান ৰাতিপুৱাই প্ৰথম প্ৰেক্টিচ কৰি ল তাৰপৰা কিবা কিবি খাবি ন হ'ব দেখুৱাই দিয়ক আমি ক'ব লাগি যাওঁ অ ৰ তহঁতি এতিয়া দাদা বস্তুখিনি দিয়ক আৰু বেছি দেৰি নকওঁ লাগি যাওঁ অ হয় নি অ কালিয়া অ কালিয়া কালিয়া এইটো লগৰীয়া তিনিটা আহিছে বস্তুবোৰ লৈ আহ মই বস্তু এটা ভিতৰতে থয় নি আমাৰ এইবোৰ চব বস্তু ভিতৰতে থাকে জিমৰ দা কথা আহিছে যে দাদা এইবোৰ দাগ উঠা যে জিমৰ গেট আপ চেঞ্জ হ'ল নে মানে ৰ তহঁতক মই বুজাইছো তহঁতক মই বুজাম এতিয়া ৰ কালিয়া তই ভিতৰলৈ যা বচোন চব মানে কি হৈছে কথাবোৰ এই জিমৰ যোনটো লেভেল ৱাইজ থাকে পাবজি খেল হয় হয় দেখিছিলি সৰুতে এই তাৰ যেনেকৈ RP থাকে বাঢ়ি বাঢ়ি গৈ থাকে তেনেকৈ মানে এইটো আমাৰ এতিয়া প্ৰথম 8-10টা লেভেললৈকে তহঁতৰ এইবিলাক বাঁহৰ বস্তু দাঙিব লাগিব আধা বাঁহ আধা মানে লোহা তাৰপিছত লাহে লাহে লোহা বস্তু দাঙিব দিম আৰু এতিয়া তহঁতি প্ৰেক্টিচবোৰ কৰিব লাগিব কামবোৰ মই তহঁতক কৈ যাম একদম ধুনীয়াকৈ কৰিবি এইবোৰ মানে তহঁতৰ বনি যাবনে এটা বনিবনে এইবোৰ আৰু মই কৈছোঁ ন খাপকৈ এনেকুৱাহে হ'ব এটা চাইড খাপ এইফালে খাপ একদম নাপাওঁ চিনিয়ে নাপায় আৰু নাই নাই এটাতো ইমান নহয় মোৰতো বেছি লাগে মানে বছৰটো বেছিকৈ লাগে আপোনাৰতো এইবোৰ দেখাতে কয় হাড় কিমান কোমল এইবোৰ ফুলি যাব কোমল নিব এইবোৰ এনেকুৱা হৈ যাব এই দৰ্জাবোৰ নতুনকৈ বনাবলৈ আপুনি মানে এইবোৰ সোমাব নোৱাৰে বছ খানাটো কি খাব লাগিব খানাটো কথা পাছে পৰে হ'ব প্ৰথম আমি দাদা আপোনাৰ বডি কিন্তু বনাই দিলে দেই বনাই দিলে আপুনি এইবোৰ মাৰিমেই বনাই দিলে না এইবোৰ প্ৰথমতে আমি এইবোৰে কওঁ কালিয়া মই নেখাওঁ মানে লওঁ পেলাই দিম বাৰু উঠচোন বৈ তহঁতক মই কামবোৰ শিকাই দিম তাৰপিছত অস্ত্ৰ মোক দেচোন ধৰচোন তই এইটো ল কি কৰিব লাগিব কি কৰিম এই যে হাবিখিনি দেখিছ এফালৰ পৰা কাট এই মই ইমান উজুকাম নহয় মোৰ টান কাম নহয় একে চাইডে বডি বনি হ'ব তেতিয়া চা এই বিয়াপাত যে দেখিছ বিয়াপাতটো ডাঙৰ এখন এই ৰাস্তা কিনাৰত যে শিলকেইটা আছে ডাঙৰকৈ কৈ তইটো লচোন বেষ্টবিলাক তইটো লচোন দাঙিব লাগিব নালাগে এইটো লৈ পেলাই খৰিডাল যে দেখিছ ভালকৈ যা লাগিব বেলেগ উজু কাম তাতকৈ উজু কাম এতিয়া তই শিলকেইটাকে ভাঙি হ'ব দা মই সেইটোকে কওঁ আৰু দেই আৰু তই এইটো ল তই ধপাতকেইটাকে কুটগে যা এইখনে ধপাত কুটে জানো হ'ব মই কোঠাখন সলাই দিওঁ তেতিয়া নাই হ'ব এইডোখৰত কাঠ নাই দেখোন এই বাঁহডালকে পালোকে মাৰো আজি প্ৰথম দিনা আজিলৈকে একো এটা কাম কৰি নাপাওঁ ইয়াত আহি জিমৰ কাৰণে বডি বনাবলৈ চাদা কেলা? কৰিবলগীয়া হৈছে তই এইবাৰ চাদা কাটিছ নে গৰু পচলা কাটিছ চাদা কাটিছোঁ এইবাৰ চাদা কাটিছ গৰু পচলা হৈছে কেনেকৈ কাটিম গম পাইছ নাই চাদাটো ল'বি সদায় একদম মিহিকৈ থবি একদম মিহিকৈ তাৰপিছত একদম ভগৱানক এবাৰ চিন্তা কৰিবি জয় শম্ভু একদম মিহিকৈ মানে মৰম লগাই মৰম লগাই গম পাইছ নাই বুজিছোঁ শুন কথাটো শুন
কওক মালটো অকণমান বেছিকৈ দিবি এনেই অকণমান অঁ বেছিকৈ দিবি তেতিয়া এইটো এফালেও বাঢ়িব এইফালেও বাঢ়িব আৰু আজিৰ পৰা ধৰিম আৰু দেখি চেদাটো বেছিকৈ খাবি ছিক্স পেকটো যে এই চেদাটোৱে বনাই গম পাইছ মই নাজানো নহয় আকৌ ছিক্স পেকটো চেদাটোৱে বনাই আৰু এইবিলাক এইটো বাইচেকটো যে এই বাইচেকটো বেক চাইডটো সেইটোতো কিহে বনাই গম পাৱনে গম পাইছ নাই ৰ বাইচেকটো এইটো কিহে বনাব বান্ধৱ বিটো যে সেইটো ৰেগুলাৰ দিওঁ গম পাইছ সেইটো খালে মোৰ চলচনি হয় চচনি নহয় এবাৰ মানে পেনে চেনে লিক হৈ গৈছিলে সেইটো হ'বই প্ৰথমতে সেইটো প্ৰথমতে হ'বই গম পাইছ নাই এইবোৰ ডাঙৰ ডাঙৰ কাম কৰিবলৈ প্ৰথমতে সৰু সৰু বস্তু হ'বই এইবোৰ লাহে ধীৰে চব মেনেজ হৈ যাব এতিয়া বাৰু ঠিকে আছে দেই ভাল হৈছে উন্নতি পাৰি বডি চডি নালাগে মোক হাত বিষাই গ'লেও কোঠা মাৰি মাৰি এইটো বাদে দলনি পৰা আবার ডাঙৰ আনিব দিছে ঐ তো তোৰতো উজুৱে হয় নাই উজু গম পালিয়ে ৰে নেলা যাওঁগে বল উঠ বাদ দে ইমান কষ্ট কাম কৰিব পাৰি বডি বনাব লাগিব নহয় বছ বাদ দে বডি বেলেগ কিবালৈকে যাম যাওঁ হাতত যাওঁ আৰু দেই পলোৱাহে কথা আৰু